শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ সময়ত আমি ৰাইজক কৈছিলো যে দুখীয়া মানুহক আমি অৰুণোদয় আঁচনি প্ৰদান কৰিম। যেতিয়া নিৰ্বাচন আহিছিলে সেই সময়ত আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো। 830 টকা প্ৰতি মাহত আমি অৰুণোদয় দিছিলো। তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে কৈছিল যে ইলেকশ্যন অহাৰ কাৰণে অৰুণোদয় দিছে, ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। আজিতো অৰুণোদয় বন্ধ নহলেই, 830 টকাৰ পৰা 1000 হ'ল, 1000ৰ পৰা 1250 হ'ল, আৰু এইবাৰ আমি অৰুণোদয় 1400 টকালৈকে আমি আগবঢ়াই লৈ যাবলৈ আমি সিদ্ধান্ত লৈছো। যেতিয়া প্ৰথমবাৰ অৰুণোদয় আহিলে আমি 19 লাখ মানুহক আমি অৰুণোদয় দিবলৈ সক্ষম হৈছিলো। এইবাৰ আমি আৰু এতিয়া আপোনালোকৰ এফিডেভিট বনাই আছো, আৰু আমি 19 লাখৰ লগত আৰু 8 লাখ ফেমিলিক আমি 2 দিনৰ ভিতৰতে নতুনকৈ অৰুণোদয় দিম, আৰু তাৰ পিছত আকৌ নতুনকৈ আমি 7 লাখ পৰিয়ালক আকৌ আমি অৰুণোদয় আঁচনি আমি দিম, আমাৰ আই মাতৃসকলক আমি অৰুণোদয় আঁচনি দিম। 35 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ মোৰ মনত ইচ্ছা আছে। তাৰ লগে লগে আজি 1250, কালি 1400, পৰহি 1600, চৌথা দিনা 1800, এনেকে অৰুণোদয় বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া আপোনালোকে চিন্তা কৰক, যদি আমি 27 লাখ মানুহক যদি অৰুণোদয় দিওঁ আৰু মাহত যদি 1400 টকা আমি দিওঁ, আমাক 4800 কোটি টকা আমাক বছৰত লাগিব। এই 4800 কোটি টকা আমাক কোনে দিছে? মই যোৱাকালিও এখন মিটিঙত কৈছিলো যে চন্দ্ৰৰ পোহৰ নাথাকে। ৰাতি যেতিয়া আকাশত আমি চন্দ্ৰটো দেখো, আমাৰ লাগে চন্দ্ৰটো জিলিকি আছে, কিন্তু সূৰ্যৰ পোহৰ পালেহে চন্দ্ৰ জিলিকি থাকে।